সাইডতে এটা স্ক্ৰিনশ্বট লগাই দিছোঁ আৰু এই প্ৰব্লেমটো আপোনাৰ লগতো হ'ব পাৰে বা বিভিন্ন ধৰণৰ স্ক্ৰিনশ্বট আপোনালোকে হয়তো ফেচবুকত দেখিবলৈ পাইছে এনেকুৱা টাইপৰ আচলতে এই প্ৰব্লেমটো আহে কিহৰ কাৰণে ঠিক কৰিব কেনেকৈ দুইটা বিষয় লৈ ইয়াতে আমি আলোচনা কৰিম ওকে প্ৰথম এইটো ঠিক কৰাৰ আগতে আমি প্ৰথম কি কৰিম কিহৰ কাৰণে আহে একজেক্টলি এইটো বিষয় আমি জানিবলৈ ট্ৰাই কৰিম কাৰণ ঠিক কৰাৰ আগতে পিছত যদি আপুনি আকৌ ভুল কৰে এগেইন যদি ভুল কৰে তে তাৰ কাৰণে আমি প্ৰথমে বিষয়টো লৈ জানাটো বহুত দৰকাৰ ফেচবুকত আপুনিও কাম কৰি আছে ন ফেচবুকৰ প্ৰতিটো গাইডলাইনছ ৰুলছৰ বিষয়ে জানাটো বহুত ইম্পৰ্টেণ্ট হয়নে প্ৰথম পলিচি বা কণ্টেণ্ট ভাইলেশ্যনৰ কাৰণে আমাৰ এইবিলাক ইছ্যু দেখিবলৈ পোৱা যায় যেনেকৈ আমাৰ মিছলেণ্ডিং কণ্টেণ্টবোৰ কপিৰাইট কণ্টেণ্টবিলাক ক্লিক বেট হেট স্পীচ মিছ ইনফৰমেশ্যন এনেকুৱা টাইপৰ যদি আপোনালোকে কণ্টেণ্টবিলাক যদি ফেচবুকত পষ্ট কৰে বা পাব্লিছ কৰে তে সেইটো ক্ষেত্ৰত আপোনালোকৰ পোষ্ট ৰিমুভ হ'ব পাৰে তাৰ লগতে আপোনালোকৰ এনেদৰে ভাইলেশ্যন লাগি যাব পাৰে ইয়াৰ লগতে ৰিইউজড কণ্টেণ্টবোৰ বা আনঅৰিজিনেল কণ্টেণ্টবোৰ যেনেকৈ অন্য কণ্টেণ্ট ক্ৰিয়েটৰজনৰ যদি কণ্টেণ্ট উঠাই পেলাই যদি নিজৰ ফেচবুক পেজত যদি আপলোড কৰোঁতে সেই ক্ষেত্ৰতো আমাৰ এনেধৰণৰ আমাৰ ভাইলেশ্যন লাগি যাব পাৰে তাৰ লগতে ল' কোৱালিটি ল' ভেলু কণ্টেণ্টবিলাক মানে সেইবোৰ কণ্টেণ্টৰ কথা কৈছোঁ যিবিলাক কণ্টেণ্ট ধৰক মই এটা ভিডিঅ' বনাইছোঁ ভিডিঅ'টো পূৰা প্ৰপাৰলি ব্লাৰ হৈ আছে টোটেলি ঠিক আছে এন্ধাৰ মন্ধাৰ কিবা কিবি তে সেই ক্ষেত্ৰতো ফেচবুকৰ সিস্টেমে কি কৰিব পাৰে আপোনাৰ কণ্টেণ্টত কিবা বেয়া এক্টিভিটি কিবা কণ্টেণ্ট আপলোড কৰিছে বুলি আপোনাৰ পোষ্টটো ৰিমুভ কৰিব পাৰে তে তাৰ কাৰণে সাৱধান তাৰ লগতে ফেক এংগেজমেণ্ট ফেক লাইক ফেক ভিউজ ফেক ফলোৱাৰ্ছ এইবোৰ বঢ়োৱাটোৰ ক্ষেত্ৰতো আপোনালোকৰ হয়তো এনেকৈ ধৰণৰ ভাইলেশ্যন লাগি যাব পাৰে কাৰণ ফেক এংগেজমেণ্ট গেইন কৰাটো এটা বেয়া কথা ফেচবুকৰ ৰুলছৰ মতে যদি থাৰ্ড পাৰ্টি ৱেবছাইট এপছৰ পৰা যদি আপোনালোকে এনেধৰণে ফলোৱাৰ্ছ বাই কৰে বা আপোনালোকে ভিউজ বাই কৰে তে সেইটো ক্ষেত্ৰতো আপোনালোকৰ এনেধৰণৰ ইছ্যু লাগি যাব পাৰে আৰু কেৱল এই স্ক্ৰীনশ্বটটো যে লগাই দিছোঁ এটা কাৰণত নাহে বিভিন্ন ধৰণৰ কাৰণত আহে যেনেকৈ আপোনালোকৰ মিছ ইনফৰমেশ্যনৰ ক্ষেত্ৰত আহিব পাৰে বেলেগ বেলেগ ভাইলেশ্যন লাগিব আপোনালোকৰ চব ছেইম নহয় খালি কালাৰ লগো এইকেইটা দেখিবলৈ একেই বাকী পঢ়ি চাব আপোনালোকে কেছটোৰ বিষয়ে জানিবলৈ ট্ৰাই কৰিব ঠিক আছে আৰু কৈ আছোঁ আৰু কি ভুল আমি কৰিব নালাগে আৰু তাৰ লগতে থাৰ্ড পাৰ্টি ৱেবছাইট এপছৰ লিংক দিয়া তাৰ লগতে কমেণ্টত বেয়া কিবা কৰা বা যে কোনোবা এটা জাতিক লৈ পেলাই কোনোবা এটা ধৰ্মক লৈ পেলাই যদি আপোনালোকে ওলট পালত কিবা পোষ্ট লিখে বা কমেণ্ট কৰে তে সেইটো ক্ষেত্ৰতো আপোনালোকৰ এনেকৈ ধৰণৰ ভাইলেশ্যন লাগি যাব পাৰে ওকে ঠিক তেনেদৰে বুজি পাইছে হয়তো আমি এইকেইটা ভুল কেতিয়াও আমি কৰিব নালাগে ঠিক তেনেদৰে এতিয়া আপোনালোকক এইটো কথা ক'ম যে আপোনালোকে এই প্ৰব্লেমটো আচলতে ঠিক কৰিব কেনেকৈ তে ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব তে ইয়াৰ কাৰণে মই যিকেইটা কথা ক'লোঁ এইকেইটা এভইড কৰক আপোনালোকে তাৰ লগতে আপোনালোকে কি কৰিব লাগিব নিজৰ অৰিজিনেল কণ্টেণ্ট ৰেগুলাৰ পোষ্ট কৰিব লাগিব এইটো ঠিক কৰিবৰ কাৰণে ঠিক আছে যদি তেনেকুৱা টাইপৰ আৰু কণ্টেণ্ট আছে আচলতে একজেক্টলি প্ৰব্লেমটো কিহৰ কাৰণে হৈছে এইটো বিষয়ে জানি লওক হয়তো আনঅৰিজিনেল কণ্টেণ্টৰ কাৰণে আহিব পাৰে বা মিছ ইনফৰমেশ্যনৰ কাৰণে আহিব পাৰে এতিয়া মিছ ইনফৰমেশ্যন বুলি যে আহিছে আপোনালোকৰ ভাইলেশ্যনটো যে লাগিছে চেক কৰক নিজৰ প্ৰফাইলত কণ্টেণ্ট ৰিভিউ কৰক যে মোৰ মিছ ইনফৰমেশ্যন টাইপৰ কিবা কণ্টেণ্ট আছে নেকি এইবোৰ ৰিমুভ কৰক যদি আনঅৰিজিনেল কণ্টেণ্টৰ কাৰণে আহিছে তে সেই ক্ষেত্ৰত মোৰ নিজৰ লগতে বেলেগৰ কিবা কণ্টেণ্ট আছে নেকি চব ৰিমুভ কৰক কৰি পেলাই আপোনালোকে ৰিকুৱেষ্ট ৰিভিউত ফেচবুকক পঠাওক নিশ্চয় ইয়াত দুটা অপশ্যন আপোনালোকৰ কাৰণে থৈ যায় ৰিকুৱেষ্ট ৰিভিউ বা ফিক্স ইট নহ'লে আপোনালোকৰ অভাৰচাইট বৰ্ডত এপিল কৰাটো হয় এই দুটা যদি আপোনালোকে সময়মতে যদি এপিল নকৰে তে এইটো ক্ষেত্ৰত আপোনালোকৰ ভাইলেশ্যনটো তেনেকৈ পৰি থাকিব ঠিক তেনেদৰে ইয়াৰ লগতে আপোনালোকে কি কৰিব পাৰে মেটা প্ৰ' টিমৰ লগতো কণ্টেক্ট কৰি পেলাই আপোনালোকে ইজিলি এইটো প্ৰব্লেম ঠিক কৰি ল'ব পাৰে কিন্তু চব কেছত নহয় আনঅৰিজিনেল কণ্টেণ্টৰ ভাইলেশ্যন ৰিমুভ কৰাৰ ক্ষেত্ৰত ফেচবুকে এইটো ক্ষেত্ৰত বহুত হেল্প কৰিব বাকী ক্ষেত্ৰত আপোনালোকৰ হেল্প নকৰে মিছ ইনফৰমেশ্যন লাগি গ'ল চাইল্ডৰ কিবা ইছ্যু লাগি গ'ল এইটো ক্ষেত্ৰত আপোনালোকৰ ফেচবুকৰ ফালৰ পৰা ইমান হেল্প নাপাব খালি আপোনালোকক গাইড কৰিব যে এইটো ৰুলছ ফ'ল' কৰক সেইটো ৰুলছ ফ'ল' কৰক লিংক কিছুমান দিব আপোনালোকক ইয়াত লিংকত গৈ পেলাই ৰুলছখিনি পঢ়ক তে এইটো বিষয় লৈ ফেচবুকে এনেধৰণে কৰিব খালি যদি আনঅৰিজিনেল কণ্টেণ্টৰ ভাইলেশ্যন আহিছে আপোনালোকে মেটা প্ৰ' টিমৰ লগত কণ্টেক্ট কৰি পেলাই ঠিক কৰি ল'ব পাৰিব তেনেদৰে আপোনালোকে ইয়াৰ লগতে আপোনালোকে কি কৰিব লাইভ আহিব যিমান পাৰে আপোনালোকে তাৰ লগতে নিজৰ ভিডিঅ'জ ৰিলছ আপোনালোকে আপলোড কৰিবলৈ ট্ৰাই কৰক ফটোজ আপলোড কৰি থাকক যিমান পাৰে যেটো অটোমেটিকলি নিজে ঠিক হৈ যাব যদি ৰিকুৱেষ্ট ৰিভিউত পঠোৱাৰ অপশ্যন নাইকিয়া যদি এই ক্ষেত্ৰত কিবা যদি খেলিমেলি কৰে আপোনালোকে সেই ক্ষেত্ৰত মোৰ সৈতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে ইজিলি আপোনালোকৰ প্ৰব্লেম ঠিক হৈ যাব ঠিক আছে তাৰ লগতে যিকেইটা কথা ক'লোঁ বহুত ইম্পৰ্টেণ্ট ঠিক আছে এইকেইটা খালি আপোনালোকে ফ'ল' কৰক যদি ওলট পালট কৰে সেই ক্ষেত্ৰত আপোনালোকৰ ভাইলেশ্যন তেনেকৈ পৰি থাকিব 6 মাহ 7 মাহ 8 মাহ 9 মাহ ঠিক তেনেদৰে ঠিক আছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব এণ্ড ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব